আজি হ'ল শনিবাৰ মানে ভগৱানৰ বজাৰ কৰিম বুলি ওলালোঁ, কিন্তু পানীটো নেৰে। এইটো দোকানো কালি ৰাতি কোনে দিলে গমেই নাপালোঁ। বেগখন ল'লোঁ আৰু বজাৰ কৰিবলৈ ওলালোঁ, কিন্তু ৰাস্তাত গৈ দেখিলোঁ ধুনীয়া মাংস কাটিছে, ইমান তেলাল মাংস, খাব কি যে মজা হ'ব। আগত মাংসটো ল'লোঁ, তাৰপিছত বজাৰলৈ সোমাই গ'লোঁ। বজাৰলৈ সোমাই গৈ দেখিলোঁ মানুহৰ কি যে অসুবিধা হৈছে বজাৰ কৰিব বৰষুণৰ বাবে। বজাৰত গৈ পিছত অলপ চলপ বজাৰ কৰিলোঁ, কাৰণ কি ঘৰৰ ওচৰতে বজাৰ, যেতিয়া লাগে তেতিয়াই পোৱা যায়। সেইকাৰণে অলপ বজাৰ কৰিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি দেখিলোঁ মায়ে চাহ ৰেডি কৰিছে। কাপটো ডাঙৰ, কিন্তু চাহ অকণমানে খাওঁ, আৰু এইফালে বিস্কুট ফালি আছে। চাহ আৰু বিস্কুট মাৰি দিলোঁ পটাপট। এতিয়া মই দোকানৰ চাবিটো বিচাৰি আছোঁ, ক'ত থলোঁ গমকে নাপালোঁ দুপৰীয়া বন্ধ কৰি। মনত পৰিছে, এতিয়া মাংসখিনি ধুই থলোঁ আৰু ৰাতি খাব কি মজা হ'ব। এতিয়া মই দোকানৰ চাবিটো ল'লোঁ আৰু দোকান খুলিবলৈ আগবাঢ়িলোঁ। গতিকে ভিডিঅ'টো আজিলৈকে ইমানে, গতিকে বাই বাই।